নমস্কাৰ বন্ধুসকল, মই কেশৱ আৰু কেশৱ আছামিজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। তো বন্ধুসকল, আজি আমি আহিছোঁ যোৰহাটৰ KB ৰোডৰ দহাবৰা চুকত থকা ড্ৰিমলেণ্ড কাৰ বজাৰত। তো ইয়াত আজি আমাৰ ড্ৰিমলেণ্ড কাৰ বজাৰৰ মেনেজাৰ ধ্ৰুৱ বৰা আমাৰ লগত উপস্থিত আছে। তো তেওঁৰ লগত আজি কথা পাতিম অলপ। এতিয়া কথাটো হ'ল ধ্ৰুৱ বৰা, ইয়াত আপোনালোকৰ ইয়াত সকলো ধৰণৰ গাড়ী পোৱা যায়? হয় মানে সকলো ধৰণৰ গাড়ী পোৱা যায়। এতিয়া কথাটো হ'ল ইয়াত ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে যিহেতু মই গম পাইছোঁ। হয় এভেইলেবল আছে। তো আপোনালোকে ফাইনেন্স মানে কিহৰ কৰে? ফাইনেন্স আমাৰ এক্সিছ বেংক, HDFC, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, হিৰো এইখিনি কৰা হয়, শ্ৰীৰাম কৰা হয় ন। বাকী আৰু মানে মডেলৰ কিবা কথা আছে নেকি, যে কোনোবাটো মডেল হয় কোনোবাটো মডেল নহয়, তেনেকুৱা কিবা? একচুৱেলি এনেকুৱা হয় না, 2012ৰ পৰা 12ৰ পাছৰখিনি হৈ যায়, 12ৰ আগৰখিনি নহয়। ইয়াত 13-14 পিছৰ মানে যিখিনি হয় গোটেইখিনি ৰিফাইনেন্স হৈ যায়, তাৰ আগৰখিনি ৰিফাইনেন্স নহয়। আৰু আপোনাৰ লগত কথা পাতি মই যিটো গম পাইছিলোঁ যে মানে ডাউন পে'মেণ্টৰ কথাটো, যে অনলি 15%ৰ পৰা ইয়াত ডাউন পে'মেণ্ট ষ্টাৰ্ট হৈ যায়, মানে প্ৰফাইলৰ ওপৰত যিটো। সেই কথাটো আপুনি এবাৰ কৈ দিলে ভাল হ'ব। এইটো কথাটো হয় না, বেংকৰ টোটেলি ডিপেণ্ড কৰে কাষ্টমাৰৰ বেংকৰ প্ৰফাইলৰ ওপৰত। তেওঁ যদি বেংক প্ৰফাইল ভাল থাকে, ট্ৰেঞ্জেকশ্যন ভাল থাকে, তেতিয়া তেওঁ 15%ৰ পৰা ষ্টাৰ্ট হয়। টোটেলি ডিপেণ্ড কৰে তেওঁ বেংকৰ প্ৰফাইলৰ ওপৰত। 15ৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ। তেওঁ ডাউন পে'মেণ্টটো 15ৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ। 15% ডাউন পে'মেণ্ট দিলে মানে প্ৰফাইল যদি ভাল হয় 15%ত এখন গাড়ী লৈ যাব পাৰে। মানে ধৰক 1 লাখ টকাৰ গাড়ীখন 15% মানে 15,000 টকা দিলে গাড়ীখন লৈ যাব পাৰে। তো বন্ধুসকল, আপুনি শুনিলে, মই আগতেও আপোনালোকক যিহেতুকে কৈছোঁ, ইয়াত আপোনালোকৰ ডাউন পে'মেণ্টটো একদম কমত হৈ যায় যদিহে আপোনালোকৰ বেংকিং প্ৰফাইল খুবেই ভাল। তো বেছি দেৰি নকৰোঁ, তো ব'লকচোন আজি ষ্টকত কি কি গাড়ী আছে আজি আমি চাই লওঁ। এখন মাৰুতি চুজুকি চেলেৰিঅ', এইখনৰ বিষয়ে কি ক'ব? এইখন মডেলটো কোন মডেলৰ হয়? এইখন হৈছে 2015 মডেল হয়। হয়, এইখন অটো গিয়াৰ হয়, মেনুৱেল ট্ৰান্সমিশ্যন নহয়, AMTত আছে গাড়ী। AMTত আছে। হয় হয়, গাড়ী এখন আপোনাৰ 36,000 চলিছে, ৰানিং হৈছে, 36,000 চামথিং ৰানিং হৈছে। হয়, আৰু এখন আপোনাৰ টপ মডেলটো হয়, DXi হয়। DXi টপ মডেলটো AMTত আছে আৰু 2015 লাষ্টৰ হয়। 15 লাষ্টৰ কিলোমিটাৰ চলিলে কিমান বুলি ক'লে? 36,000 চামথিং। 36,000 কিলোমিটাৰ চলিছে। তো গাড়ীখন দেখাত ভালেই দেখিছোঁ। তো এইখনৰ আপোনালোকে এতিয়া আস্কিং প্ৰাইচ কি ৰাখিছে মানে ইয়াত? এইখনৰ প্ৰাইচটো আমি 365 ৰাখিছোঁ। 365 ৰাখিছে। দামটো কম বেছি হ'বনে? নিশ্চয় আমি কম কৰাই দিম। ধৰক কোনোবা এজন গ্ৰাহক যদি মোৰ ভিডিঅ' চাই পেলাই আপোনাৰ ইয়াত গাড়ীখন ল'বলৈ আহে, তেতিয়া তেওঁক আপুনি মানে কিবা স্পেচিয়েল ডিছকাউণ্ট কৰি দিব? হয় হয়, আমি আপোনাৰ ভিডিঅ' চাই যদি আহে গাড়ী ল'বৰ কাৰণে, হয়, তেতিয়া আমি নিশ্চয় কিবা এটা মানে স্পেচিয়েল ডিছকাউণ্ট এটা দি দিম। স্পেচিয়েল ডিছকাউণ্ট কৰি দিব ন? তো বন্ধুসকল, এইখন গাড়ী আপোনালোকে দেখিছে, বহুতো ভাল কণ্ডিশ্যনত আছে। দেখিছে, এইখন আপোনাৰ AMTত আছে, মাৰুতি চুজুকি চেলেৰিঅ'। তো যোৰহাট ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। তো আপোনালোকে যদি ইচ্ছা কৰে এই গাড়ীখন আহি ড্ৰিমলেণ্ড কাৰ বজাৰৰ পৰা লৈ যাব পাৰিব। মই গাড়ীখন চব ফালৰ পৰা দেখুৱাই দিছোঁ আৰু বাকী ডিটেইলছখিনি মই দাদাক সুধি আপোনালোকক জনাই দিলোঁৱে। তো ব'লক এবাৰ গাড়ীখনৰ আমি ইণ্টেৰিয়ৰটো চাই লওঁ কেনেকুৱা হৈ আছে। তো ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে, একদম ফ্ৰেছ কণ্ডিশ্যনত আছে, চাব পাৰে। দেখিছে, লেডাৰ ছিট কভাৰ লাগি আছে। দেখিছে, AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত আছে, গাড়ী একদম টিপটপ কণ্ডিশ্যনত আছে। তো যদি ইচ্ছা কৰে আপোনালোকে আহি এই গাড়ীখন ড্ৰিমলেণ্ড কাৰ বজাৰৰ পৰা লৈ গুচি যাওক। আৰু এটা কথা, এইখিনিতে এইখন ফাৰ্ষ্ট অনাৰ গাড়ীয়ে হয়। হয় হয়, এইখন ফাৰ্ষ্ট অনাৰ গাড়ী। তো এখন কোনো কথা নাই, আপোনালোকে আহক, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ছিংগুল হেণ্ডেড। তো আপোনালোকে আহি এই গাড়ীখন টেষ্ট ড্ৰাইভ লওক, যদিহে পচন্দ হয় তেনেহ'লে ড্ৰিমলেণ্ড কাৰ বজাৰৰ পৰা লৈ গুচি যাওক। তাৰপিছত এখন মাৰুতি এল্টো, কোনটো মডেল? এইটো এল্টো LX মডেল হয়। এল্টো LX 2010 মডেল হয়। 2010 মডেল ন? যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়। যোৰহাট ৰেজিষ্ট্ৰেশ্যন। গাড়ীখন আপোনাৰ কিমান চলিছে? এইখন আপোনাৰ 46,000 চামথিং চলিছে। 46,000 চলিছে ন? ইয়াতে আপোনাৰ LX মডেল হয়, ইয়াতে আপোনাৰ AC পাই যাব, AC হিটাৰ পাই যাব ইয়াতে। AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত আছে মানে ন? এই গাড়ী একদম টিপটপ কণ্ডিশ্যনত আছে মানে। আৰু বাকী কাগজ পত্ৰটো চব আপোনালোকে কৰিয়ে দিব? কাগজ পত্ৰ চব আমি কৰাই দিম। কিমান চলিলে বুলি ক'লে এখন কিলোমিটাৰ? 46,000 চামথিং। 46,000 চামথিং চলিছে। তো প্ৰাইচটো কিমান ৰাখিছে আস্কিং? আস্কিং প্ৰাইচটো আমি 175 ৰাখিছোঁ। 175 ৰাখিছে। তো যদি কোনোবা এজন মোৰ ভিউৱাৰ্ছ আহি গাড়ীখন লওঁ বুলি ভাবে,
মই আপোনাক সুধিছোঁ জাষ্ট তেওঁ আহি যদি এখন আপোনাক 150 দিয়ে গাড়ীখনত আপুনি দিবনে মোৰ চেনেলৰ ভিডিঅ' চাই যিহেতু তেওঁ আহিছে একচুৱেলি কি হয় ইমানটো কম আমাৰ দিগদাৰ হয় কৰিবলৈ হয় কিন্তু যদি আপোনাৰ চেনেল চাই আহে ন আমি নিশ্চয় আমাৰ ফালৰ পৰা বেষ্ট যিমান হয় ন আমি কৰাই দিম ডিছকাউণ্ট কৰাই দিম হয় যদি বেষ্ট মানে আপুনি যিটো পাৰিব কৰি দিব মানে 150 বুলি কোৱা নহ'ব মানে 150টো একচুৱেলি দিগদাৰ হয় 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 যিটো বেষ্ট পাৰিব আপুনি নিশ্চয় কৰি দিব তো বন্ধুসকল শুনিলে এই গাড়ীখন দামটো কৈছে 175 তো এওঁলোকে যিটো পাৰে বেষ্ট ডিছকাউণ্ট আপোনালোকক কৰি দিব তো আপোনালোকে আহি এই গাড়ীখন ড্ৰিমলেণ্ড কাৰ বাজাৰত চাব পাৰিব টেষ্ট ড্ৰাইভ ল'ব পাৰিব তো ব'লক আমি গাড়ীখন এবাৰ চব ফালৰ পৰা চাই লওঁ প্ৰথমে কেনেকুৱা হৈ আছে পিছফালৰ পৰা আপোনালোকক দেখুৱাই দিওঁ তো বন্ধুসকল পিছফালৰ পৰা দেখিবলৈ পাইছে গাড়ী বহুতে ভাল কণ্ডিশ্যনত আছে তো আপোনালোক আহক আহি পেলাই এইখন গাড়ী ড্ৰিমলেণ্ড কাৰ বাজাৰত টেষ্ট ড্ৰাইভ লওক কাগজ পত্ৰ তেওঁলোকে কৰি দিব কৈছে আৰু মোৰ ভিডিঅ' চাই আহিলে তেওঁলোকে এটা ভাল ডিছকাউণ্ট আপোনালোকক কৰি দিব বুলি কৈছে তো চিন্তা নাই আপোনালোক আহক ব'লক আমি গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাই লওঁ কেনেকুৱা হৈ আছে তো বন্ধুসকল ইণ্টেৰিয়ৰটো দেখিবলৈ পাইছে ইণ্টেৰিয়ৰ বহুতে ভাল কণ্ডিশ্যনত আছে তো এই গাড়ীখন আহি পেলাই আপোনালোকে ড্ৰিমলেণ্ড কাৰ বাজাৰৰ পৰা লৈ যাব পাৰিব একদম কম দামতে এখন মাৰুতি চুজুকি ৱেগনাৰ কোনটো মডেল এইটো মাৰুতি চুজুকি VXI হয় এইটো টপ মডেলটো হয় VXI আৰু পুনিয়াৰ ৰেজিষ্ট্ৰেশ্যনটো 2009 হয় 2009 হয় ন ইয়াতে আপোনাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো হয় AC হিটাৰ গোটেইখিনি আছে ইয়াতে হয় হয় তো এখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়নে হয় ফাৰ্ষ্ট অনাৰ গাড়ী গাড়ীখন কিমান চলিছে বুলি ক'লে এইখন আপোনাৰ 51,000 চামথিং 51,000 চামথিং চলিছে ন আৰু এইখনৰ প্ৰাইচটো কি ৰাখিছে এইখনৰ একচুৱেলি 195 ৰাখিছোঁ আমি 195 ৰাখিছে নেগচিয়েবল হ'বনে একচুৱেলি 195টো আমাৰ ফাইনেলি হয় এইখন গাড়ীৰ কাৰণে পাৰ্টিকুলাৰ এইখন গাড়ীৰ কাৰণে 195টো ফাইনেলি হয় 195 ফাইনেল মানে য়েছ ন' কণ্ডিশ্যনত এই গাড়ীখন আপোনালোকৰ পৰা 195ত লৈ যাব পাৰিব হয় অঁ তো বন্ধুসকল শুনিলে এই গাড়ীখন চাব পাৰে বহুতে ভাল কণ্ডিশ্যনত আছে ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় দেখিলে মই আপোনালোকক এবাৰ চব ফালৰ পৰা দেখুৱাই দিওঁ এই গাড়ীখন যদি আপোনালোকে ড্ৰিমলেণ্ড কাৰ বাজাৰৰ পৰা নিওঁ বুলি ভাবে তেনেহ'লে 195ত য়েছ ন' কণ্ডিশ্যনত লৈ যাব পাৰিব মানে 195ৰ পৰা দাম কম নহ'ব যদিহে পচন্দ হয় তেনেহ'লে এই গাড়ীখন আপোনালোকে ড্ৰিমলেণ্ড কাৰ বাজাৰৰ পৰা লৈ যাব পাৰিব মই গাড়ীখন আপোনালোকক চব ফালৰ পৰা দেখুৱাই দিছোঁ চাব পাৰে ক'তো স্ক্ৰেচ নাই একদম টিপ টপ কণ্ডিশ্যনৰ গাড়ী দেখিছে মই এবাৰ গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখুৱাই দিম কেনেকুৱা হৈ আছে তো বন্ধুসকল ইণ্টেৰিয়ৰটো দেখিছে বহুতে ভাল কণ্ডিশ্যনত আছে চাব পাৰে AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত আছে মিউজিক ছিষ্টেম লাগি আছে তো একদম বঢ়িয়া কণ্ডিশ্যনৰ গাড়ী হয় তো আপোনালোকে নিব পাৰিব 195ত আৰু এইখন আপোনাৰ যিহেতুকে পুৰণা হ'ল অলপ মানে মডেলটো আপোনাৰ 2009 মডেল হয় তো ইয়াত আপোনাৰ ৰিফাইনেন্স ফেচিলিটিটো এভেইলেবল নাই এখন ল'লে আপোনালোকে কেছ ল'ব লাগিব এখন এল্টো 800 ন L2 800 হয় এখন VXI হয় 800 VXI হোৱাইট কালাৰত আছে হোৱাইট কালাৰ ইয়াতে আপোনাৰ ইনবিল মিউজিক চিষ্টেম পাই যাব ইয়াতে হয় এইটো আপোনাৰ কোনটো মডেল হয় 2014 হয় ন গাড়ীখন ফাৰ্ষ্ট অনাৰ হয় ফাৰ্ষ্ট অঁ অঁ এনেই এখন আপোনাৰ কিমান চলিছে এইখন আপোনাৰ 27,000 চলিছে 27,000 কিলোমিটাৰ চলিছে ন ইন ৰেকৰ্ড 27,000 হয় আৰু গাড়ীখনৰ প্ৰাইচটো কিমান ৰাখিছে প্ৰাইচটো 265 নেগচিয়েবল স্লাইটলি আমি চাই দিম ঠিক আছে তো বন্ধুসকল এইখন আপোনালোকে দেখিবলৈ পাইছে এল্টো 800 হোৱাইট কালাৰত আছে এই গাড়ীখনো বহুতে ভাল কণ্ডিশ্যনত আছে চাব পাৰে মই গাড়ীখন আপোনালোকক পিছফালৰ পৰা দেখুৱাই দিম দেখিছে তো যদি ইচ্ছা কৰে আপোনালোকে এই গাড়ীখন আহি ড্ৰিমলেণ্ড কাৰ বাজাৰত চাব পাৰে দামটো তেওঁলোকে ক'লে 265 আৰু কিলোমিটাৰ চলিছে 27,000 গাড়ীখন ভাল কণ্ডিশ্যনতে আছে ব'লক আমি গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাই লওঁ কেনেকুৱা হৈ আছে ইণ্টেৰিয়ৰটো বন্ধুসকল দেখিবলৈ পাইছে আপোনালোকে বহুতে ভাল কণ্ডিশ্যনত আছে দেখিছে আপোনাৰ AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত আছে মিউজিক ছিষ্টেম লাগি আছে লেডাৰ ছিট কভাৰ লাগি আছে তো আহি পেলাই আপোনালোকে এই গাড়ীখনৰ টেষ্ট ড্ৰাইভ লওক যদিহে পচন্দ হয় তেনেহ'লে ঘৰলৈ গুচি যাওক তো বন্ধুসকল আপোনালোকে এল্টো K10 বিচাৰি আছিলে তো আজি মই এখন লৈ আহিছোঁ ড্ৰিমলেণ্ড কাৰ বাজাৰত এল্টো K10 এইখনৰ বিষয়ে কি ক'ব
হয় এখন 2017 মডেল হয় 2017 মডেল হয় ন 2017 মডেল আপোনাৰ ফাৰ্ষ্ট অনাৰ কাৰ হয় এজন ডক্টৰৰ আছিলে এখন গাড়ীখন ফাৰ্ষ্ট অনাৰ কাৰ হয় আৰু যিজন অনাৰ আছিলে তেওঁ ডক্টৰ আছিলে হয় মানে বহুতে ভাল কণ্ডিশ্যনত আছে গাড়ীখন 2017 মডেল ক'লে ন কিলোমিটাৰটো কিমান চলিছে গাড়ীখনৰ এইখনৰ 41,000 বন্ধুসকল শুনিলে 41,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় এল্টো K10 আপোনালোকে বিচাৰি আছিলে তো আজি আপোনালোকৰ বাবে এখন মই ড্ৰিমলেণ্ড কাৰ বজাৰত লৈ আহিছোঁ তো যদি ইচ্ছা কৰে তেনেহ'লে আপোনালোকে গাড়ীখন ড্ৰিমলেণ্ড কাৰ বজাৰৰ পৰা লৈ যাব পাৰিব এখনৰ প্ৰাইচটো কিমান ৰাখিছে এইখন 3,20,000 নেগচিয়েবল হয় আমি চাই তো বন্ধুসকল এইখনৰ দামটো কৈছে 3,20,000 টকা তো আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে এই গাড়ীখন ড্ৰিমলেণ্ড কাৰ বজাৰৰ পৰা লৈ যাব পাৰিব মই গাড়ীখন আপোনালোকক এবাৰ পিছফালৰ পৰা দেখুৱাই দিছোঁ তো ৱেল মেইনটেইন গাড়ী হয় দেখিবলৈ পাইছে পিছফালৰ পৰা বহুতে ভাল কণ্ডিশ্যনত আছে তো ব'লক আমি গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাই লওঁ কেনেকুৱা হৈ আছে তো ইণ্টেৰিয়ৰটো বহুতে ভাল হৈ আছে চাব পাৰে চব লেডাৰ ছিট কভাৰ লাগি আছে একদম চাফ চিকুণ হৈ আছে গাড়ী AC হিটাৰ সকলো ৰানিং কণ্ডিশ্যনত আছে গাড়ী মুঠতে টিপটপ কণ্ডিশ্যনত আছে আপোনালোকে যিহেতুকে কৈ আছিলে এল্টো K10 লাগে তো এইখন গাড়ী আপোনালোকৰ বাবে বেষ্ট হ'ব আপোনালোকে আহি চাওক টেষ্ট ড্ৰাইভ লওক যদিহে পচন্দ হয় তেনেহ'লে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব আৰু ৰিফাইনেন্স হৈ যাব ইয়াত কোনো কথা নাই তো সোনকালে আপোনালোক আহক আৰু আহি পেলাই এই এল্টো K10খন ড্ৰিমলেণ্ড কাৰ বজাৰৰ পৰা লৈ গুচি যাওক তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটোৱে আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু যদিহে আপুনি চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আগলৈ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম